खुलुमनाय जासिबाय नोंथांनो हावलि ओनसोलाव फैनानै बोरैबायदि माबायदि जोबोद मोजां हावलिनि रासाव आं आगोलाव फैदों दिनैबो फैदों मोजां मोनदों बेवहाय गोबां रायजो राजाफ्रानो फैनानै बेवहाय जितु माने रासाव दिन्थिफुंनाय जादों माने जोंनि इसोर बा प्रभु श्री कृष्णनि माने बायदिसिना समाव बायदिसिना महर लानानै बे संसारखौ रैखाथि होनो थाखाय बायदिसिना गाज्रि शक्तिफोरखौ जेरै दमन खालामदों धंस खालामदों बेफोरखौ बयबो फैदों नायफैदों आं सानो बिनि गेजेरजों इसोर बा आनान गसाइनि मोनसे माने मोनदांथिखौ रायजोफ्रा मोननो हायो आरो बाकी प्रग्रामफ्रावबो नुदों बयबो मोजाङैनो फैदों मोजाङैनो बाहागो लादों बे मोनसे मोजां नेरसोन रासलीला एबा राज महोत्सवआ जाहैबाय आसामनि हारिमु आरो बे हिसाबै आसामाव बे बोथोराव जेरावबो रासलीला खालामो স্যার যেহেতু আপনি আজি ৯৭ হাউলি ৰাস মহোৎসৱ উপস্থিত আছিলে যেহেতু শ্ৰীকৃষ্ণৰ বাল্যকালৰ পৰা আপুনি গোটেই তেওঁৰ ভগৱান শ্ৰীকৃষ্ণৰ গোটেইখিনি আপুনি ব্যাখ্যা কৰিছে কি ক'ব খোজে নাই কি ক'ব খোজেতো নহয় ঈশ্বৰ অবিহনে একো হ'ব নোৱাৰে আৰু আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে আজি ৫০০ বছৰ আগতে এই কথাটো শিকাই থৈ গৈছে আজি ৰাসলীলা উৎসৱ আমি যে অসমত পাতো এয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ তেখেতে আৰম্ভ কৰি গৈছে আমি যে ভাওনাবিলাক কৰোঁ এই ভাওনাবিলাক শ্ৰীমন্ত শংকৰদেৱৰ আৰু ইয়াৰ মূল কাৰণটো হ'ল যাহাতে প্ৰত্যেকজন মানুহে এই ভাওনাৰ জৰিয়তে ঈশ্বৰৰ এক্সিষ্টেন্সটো তেওঁৰ মানে উপস্থিতিটো অনুভৱ কৰিব পাৰে আৰু তেওঁৰ প্ৰয়োজনটো অনুভৱ কৰিব পাৰে আৰু সেই হিচাপে আমি ঈশ্বৰৰ প্ৰতি সদায় যাহাতে মানে ভক্তিটো ৰাখিব পাৰোঁ যেহেতু আজি আপুনি উপস্থিত আছিলে কিন্তু আপুনি অসমবাসী ৰাইজক যেহেতু ৯৭ হাউলি ৰাস মহোৎসৱত আপুনি উপস্থিত আছিলে আজি কি আহ্বান জনাব খোজে না বিশেষ আহ্বান কৰিব লগতে অসমত আজি ৫০০ বছৰৰ বেছি ৰাসলীলা উৎসৱ চলি আহি আছে গতিকে সেইটো হ'ল আমাৰ সংস্কৃতি আৰু সেই হিচাপে আমি ঈশ্বৰক পাহৰিব নালাগে আৰু ৰাস উৎসৱটো হ'ল আমাৰ ঈশ্বৰৰ প্ৰতি এটা ৰেচপেক্ট সন্মান মানে সেইটোৱে আৰু ঈশ্বৰৰ মানে এই যে মানুহৰ ৰূপত শ্ৰীকৃষ্ণৰ ৰূপত ইয়াত আহি সংসাৰখনত মানে এই সংসাৰখন ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা লৈছিল সেইটো যাহাতে মানুহে যিহেতু পাহৰি থাকে সেইটো যাহাতে পাহৰি নাযায় তাৰ কাৰণে সেই ৰাস মহোৎসৱটো আমি পালন কৰিব লাগে আৰু তাত তেনেকুৱা ধৰণৰ আমি মানে পাৰ্টিচিপেট কৰিব লাগে যাতে তাত গৈ পালে অলপ হ'লেও আমি স্মৰণ কৰিব পাৰোঁ যে ঈশ্বৰে আমাৰ কাৰণে কি কৰি আছে